ষষ্ঠ অধ্যায়। ভগৱান শ্ৰীকৃষ্ণই ক'লে, যি পুৰুষে কৰ্মফলৰ আশ্ৰয় নোলোৱাকৈ কৰ্তব্য কৰ্ম কৰি যায় সেইজনেই সন্ন্যাসী আৰু যোগী। কেৱল অগ্নিক ত্যাগ কৰিলেই সন্ন্যাসী আৰু ক্ৰিয়াদি ত্যাগ কৰিলেই যোগী নহয়। হে পাণ্ডৱ, যাক সন্ন্যাস বুলি কোৱা হয় তাকেই তুমি যোগ বুলি জানিবা, কাৰণ সংকল্প ত্যাগ নকৰা কোনো পুৰুষেই যোগী হ'ব নোৱাৰে। যোগাৰোহণত ইচ্ছুক মননশীল ব্যক্তিৰ পক্ষে যোগ প্ৰাপ্তিৰ কাৰণে নিষ্কামভাৱে কৰ্ম কৰাকে হেতু কোৱা হয়। যোগাৰোহ হোৱাৰ পিছত সেই পুৰুষজনৰ যি সৰ্বসংকল্পৰ অৰ্থাৎ সকলো বাসনাৰ অভাৱ হয় সেয়ে কল্যাণৰ হেতু। যি সময়ত পুৰুষে ইন্দ্ৰিয়ৰ ভিতৰত নাইবা কৰ্মত আসক্ত হৈ নাথাকে সেই সময়ত সেইজন সৰ্বসংকল্প ত্যাগী পুৰুষক যোগাৰোহ বুলি কোৱা হয়। নিজৰ দ্বাৰা নিজকে সংসাৰ সমুদ্ৰৰ পৰা উদ্ধাৰ কৰিব লাগে আৰু নিজকে কেতিয়াও অধোগতিৰ পথত নিক্ষেপ কৰিব নালাগে, কাৰণ মনুষ্য নিজেই নিজৰ মিত্ৰ আৰু নিজেই নিজৰ শত্ৰু। সেই জীৱাত্মাই নিজে নিজৰ মিত্ৰ হয়, যিয়ে নিজৰ দ্বাৰা নিজকে বশ কৰিছে। যাৰ দ্বাৰা মন আৰু ইন্দ্ৰিয়সহ শৰীৰ বশীভূত হোৱা নাই সেইজন নিজেই নিজৰ শত্ৰু। শীত উষ্ণ সুখ দুখ তথা মান অপমান আদিত যাৰ অন্তঃকৰণৰ প্ৰবৃত্তিসমূহ শান্ত হৈ থাকে, এনেকুৱা স্বাধীন চিত্ত ব্যক্তিয়ে পৰমাত্মাত সম্যক ৰূপে অৱস্থান কৰে, অৰ্থাৎ সেইজনৰ জ্ঞানত একমাত্ৰ পৰমাত্মাৰ বাহিৰে আন একো নাই। যাৰ অন্তঃকৰণ জ্ঞান বিজ্ঞান পৰিতৃপ্ত, যি বিকাৰ ৰহিত আৰু জিতেন্দ্ৰিয়, আৰু যাৰ দৃষ্টিত মাটি শিল তথা সোণ সকলো একে, সেইজনকে যুক্ত অৰ্থাৎ ভগৱত প্ৰাপ্ত বুলি কোৱা হয়। সুহৃদ মিত্ৰ শত্ৰু উদাসীন মধ্যস্থ ঈৰ্ষাপৰায়ণ বন্ধু ধৰ্মাত্মা আৰু পাপীটো যিজনে সমান ভাৱ ৰাখে সেইজনেই শ্ৰেষ্ঠ মানৱ। মন আৰু ইন্দ্ৰিয়সহ যিজন সংযত দেশ আকাংক্ষা শূন্য আৰু সংগ্ৰহৰ ইচ্ছা বৰ্জিত, সেইজনেই একান্ত স্থানত স্থিত হৈ নিৰন্তৰ আত্মাক পৰমাত্মাৰ ধ্যানত নিযুক্ত ৰাখিব লাগে। পবিত্ৰ স্থানত যি বেছি ওখ নাইবা বেছি চাপৰ নহয়, ক্ৰমে কোষ পহুৰ ছাল আৰু বস্ত্ৰাদি পাৰি স্থিৰভাৱে আসন স্থাপন কৰিব লাগে। সেই আসনত বহি চিত্ত আৰু ইন্দ্ৰিয়সমূহৰ ক্ৰিয়াক বশীভূত কৰি মনক একাগ্ৰ কৰি অন্তঃকৰণৰ শুদ্ধিৰ কাৰণে যোগৰ অভ্যাস কৰিব লাগে। শৰীৰ মূৰ আৰু গলক সমান আৰু অচলভাৱে ৰাখি স্থিৰ হৈ নিজৰ নাকৰ আগভাগত দৃষ্টি স্থাপন কৰি আন দিশৰ ফালে নোচোৱাকৈ ব্ৰহ্মচাৰী ব্ৰত ধাৰণকাৰী ভয় ৰহিত তথা শান্ত চিত্ত সাৱধান যোগীয়ে মনটোক সংযত কৰি মুঠ সম্পূৰ্ণ চিত্ত অৰ্পণ কৰি মৎস্যপৰায়ণ হৈ স্থিত হ'ব লাগে। মনক বশলৈ অনা সংযত চিত্ত যোগীয়ে এইদৰে নিজৰ আত্মাক নিৰন্তৰ পৰমেশ্বৰ স্বৰূপ মুঠ সংযোজিত কৰি মুঠ থকা পৰম শান্তিক লাভ কৰে। হে অৰ্জুন, বস্তুত এই যোগ সেইজনৰ কাৰণে নহয় যিয়ে অধিক ভক্ষণ কৰে, আৰু সেইজনৰ কাৰণে নহয় যি একেবাৰে ভক্ষণ নকৰে, আকৌ সেইজনৰ কাৰণেও নহয় যি নিদ্ৰালু, আৰু সেইজনৰ কাৰণেও নহয় যি জাগ্ৰত হৈ থাকে। যাৰ খোৱা বোৱা আৰু বিহাৰ আদি যথানিয়মে চলি থাকে, কৰ্ম কৰাটো যাৰ আচৰণ নিয়ন্ত্ৰিত, যাৰ শোৱা জাগ্ৰত হোৱা নিয়মিত, সেইজনেই দুখনাশক এই যোগ লাভ কৰে। অতি উত্তমভাৱে বশীভূত হোৱা মন যেতিয়া একমাত্ৰ আত্মাতে স্থিৰ হৈ যায়, তেতিয়া সকলো কামনা বাসনা শূন্য সেইজনক যোগমুক্ত বুলি কোৱা হয়। বতাহ নথকা স্থানত থকা বন্তিৰ শিখা লৰচৰ কৰি নাথাকে, সেই তুলনা সেইজন যোগীৰ ক্ষেত্ৰতো হয়, যাৰ সংযতচিত যোগাভ্যাসৰ দ্বাৰা পৰমাত্মাত লীন হৈ যায়। যোগাভ্যাসৰ দ্বাৰা সংযত চিত্ত যি অৱস্থাত উপৰাম হয় আৰু যি অৱস্থাত পৰমাত্মাৰ ধ্যানেৰে বিশুদ্ধ হোৱা সূক্ষ্ম বুদ্ধিৰ দ্বাৰা পৰমাত্মাক সাক্ষাৎ কৰি সচিদানন্দ ঘন পৰমাত্মাতে সন্তুষ্ট হয়। ইন্দ্ৰিয়াতীত বিশুদ্ধ তথা সূক্ষ্ম বুদ্ধিৰ দ্বাৰা গ্ৰাহ্য অপাৰ আনন্দক যি অৱস্থাত অনুভৱ কৰা হয়, আৰু যি অৱস্থাত থকা যোগীয়ে পৰমাত্মাৰ স্বৰূপত কেতিয়াও বিচলিত নহয়। পৰমাত্মা প্ৰাপ্তিৰূপ যি লাভেই পায় তাতকৈ অধিক আন লাভ নাই বুলি ভাবে, আৰু সেই পৰমাত্মা প্ৰান্তিৰূপ যি অৱস্থাত স্থিত হৈ যোগীয়ে অত্যন্ত কঠিন দুখতো বিচলিত নহয়।
দুখস্বৰূপ সংসাৰ সংযোগৰ পৰা যি মুক্ত তাকেই যোগ বুলি কোৱা হয়। এইটো জানিব লাগে। ধৈৰ্য আৰু উৎসাহযুক্ত চিত্ৰৰ দ্বাৰা নিশ্চয়পূৰ্বক সেই যুগৰ অভ্যাস কৰিব লাগে। সংলাপৰ পৰা উৎপন্ন সকলো কামনা বাসনাক পূৰ্ণতঃ ত্যাগ কৰি আৰু মনৰ দ্বাৰা সমস্ত ইন্দ্ৰিয়কো সকলো ফালৰ পৰা সুনিয়ন্ত্ৰিত কৰি ক্ৰমশ যোগাভ্যাস কৰি নিৰ্বৃত হৈ ধৈৰ্যযুক্ত বুদ্ধিৰ সহায়ত মনক পৰমাত্মাত স্থিত কৰি পৰমাত্মা ভিন্ন আন একো চিন্তা কৰা উচিত নহয়। এই অস্থিৰ চঞ্চল মন যি যি শব্দাদি বিষয়ৰ প্ৰতি ধাবিত হয় সেই বিষয়ৰ পৰা প্ৰত্যাহাৰ কৰি অৰ্থাৎ আঁতৰাই আনি বাৰে বাৰে পৰমাত্মাত স্থাপন কৰিব লাগে। কাৰণ যি প্ৰশান্ত চিত্ত পাপৰহিত আৰু যাৰ ৰজোগুণ নিচ্ছিন্ন হৈছে এনেকুৱা যোগীয়ে সচ্চিদানন্দ ঘন ব্ৰহ্মৰ লগত একত্ব ভাৱ প্ৰাপ্ত হৈ পৰমানন্দ লাভ কৰে। এনেকৈ সদায় নিজকে যোগাভ্যাসত নিয়োজিত কৰি ৰখা পাপৰহিত যোগীয়ে সুখপূৰ্বক পৰম ব্ৰহ্ম প্ৰাপ্তিৰূপ অনন্ত আনন্দক অনুভৱ কৰে। সৰ্বব্যাপী অনন্ত চেতনত একত্ব ভাৱত স্থিত যোগযুক্ত আত্মা তথা সকলোতে সমভাৱত দেখা যোগীয়ে আত্মাক সম্পূৰ্ণ প্ৰাণীত আৰু সম্পূৰ্ণ প্ৰাণীক আত্মাতে স্থিত দেখা পায়। যিজন পুৰুষে সমস্ত প্ৰাণীত সকলোৰে আত্মাৰূপে মোক বাসুদেৱকে ব্যাপ্ত দেখে আৰু সমস্ত প্ৰাণীক মোৰ অন্তৰ্গত দেখা পায় সেইজনৰ কাৰণে মই লুপ্ত নহওঁ। যিজনে একত্ব ভাৱত স্থিত হৈ সমস্ত প্ৰাণীত আত্মৰূপে স্থিত সচ্চিদানন্দ ঘন মোক বন্দনা কৰে সেইজন যোগীয়ে সকলো প্ৰকাৰে অৱস্থান কৰিলেও মোতে অৱস্থান কৰে। হে অৰ্জুন, যিজন যোগীয়ে সকলোকে অৰ্থাৎ সম্পূৰ্ণ প্ৰাণীক আত্মসম দেখে তথা সুখ আৰু দুখকো সকলো ক্ষেত্ৰত সমভাৱে দেখে সেইজন যোগীকে পৰম শ্ৰেষ্ঠ বুলি কোৱা হয়। অৰ্জুনে ক'লে, হে মধুসূদন, এয়া যে সমতাৰূপ যুগৰ বিষয়ে তুমি কৈছা, মন চঞ্চল হোৱাৰ কাৰণে মই ইয়াৰ নিত্য স্থিতি দেখা পোৱা নাই। কাৰণ হে কৃষ্ণ, এই মন বৰ চঞ্চল, বিক্ষুব্ধকাৰী, বলৱান আৰু অতি দৃঢ়। সেইকাৰণে বায়ুৰ নিচিনাকৈ এই মনক বশ কৰা অত্যন্ত দুষ্কৰ বুলি ভাবোঁ। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে মহাবাহু অৰ্জুন, সঁচাকৈয়ে চঞ্চল মনক বশলৈ অনাটো অত্যন্ত কঠিন কাম। কিন্তু হে কুন্তি পুত্ৰ, অভ্যাস আৰু বৈৰাগ্যৰ সহায়ত এই চঞ্চল মনক বশীভূত কৰিব পাৰি। এই বিষয়ত মোৰ মত এয়ে যে যাৰ মন নিজৰ বশলৈ আনিব পৰা নাই অৰ্থাৎ নিজৰ নিয়ন্ত্ৰণত নাই সেইজনৰ কাৰণে যোগ প্ৰাপ্ত হোৱা কঠিন। মনক বশীভূত কৰা প্ৰযত্নশীল পুৰুষে সাধনাৰ সহায়ত তাক সহজেই পায়। অৰ্জুনে ক'লে, হে কৃষ্ণ, যিজনে যোগত শ্ৰদ্ধা ৰাখে কিন্তু সংযত চিত্ত নহয়, সেইকাৰণেই অন্তিম সময়ত অৰ্থাৎ মৃত্যুৰ সময়ত যাৰ মন যোগৰ পৰা বিচলিত হয় এনেকুৱা সাধকে যোগসিদ্ধ নহয় অৰ্থাৎ পৰমাত্মাৰ সাক্ষাৎ লাভ নকৰি কেনেকুৱা গতি প্ৰাপ্ত কৰে। হে মহাবাহু কৃষ্ণ, ভগৱত প্ৰাপ্তিৰ মাৰ্গত বিভ্ৰান্ত তথা আশ্ৰয়হীন পুৰুষে ছিন্ন ভিন্ন মেঘৰ দৰে দুয়োফালৰ পৰা ভ্ৰষ্ট হৈ যায় নেকি? হে কৃষ্ণ, মোৰ এই সংশয় সম্পূৰ্ণৰূপে দূৰ কৰাৰ কাৰণে তুমিয়েই যোগ্য ব্যক্তি। কাৰণ তোমাৰ বাহিৰে মোৰ এই সন্দেহ দূৰ কৰাটো বাস্তৱিকতে আন কোনো নাই। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পাৰ্থ, সেই পুৰুষজনৰ এই লোকতটো নাশ নহয়েই, পৰলোকতো নহয়। কাৰণ হে প্ৰিয় সখা, আত্মোদ্ধাৰৰ কাৰণে কল্যাণ কৰ্ম কৰি থকা কোনো পুৰুষেই দুৰ্গতি নাপায়। যোগভ্ৰষ্ট পুৰুষে পুণ্যাত্মাই লাভ কৰা স্বৰ্গাদি উত্তম লোক প্ৰাপ্ত কৰি তাতে বহু বছৰ নিবাস কৰে আৰু পিছৰ জন্মত পবিত্ৰ শ্ৰী সম্পূৰ্ণ শুদ্ধ আচৰণকাৰী পুৰুষৰ ঘৰত আকৌ জন্ম লাভ কৰে। অথবা বৈৰাগী পুৰুষে সেই স্থানলৈ নগৈ জ্ঞানৱান যোগীৰ কুলতো জন্ম ল'ব পাৰে। কিন্তু এনেধৰণৰ যি জন্ম সেয়া এই সংসাৰত নিঃসন্দেহে অতি দুৰ্লভ। তাতেই সেইজন পূৰ্বৰ শৰীৰত সংগ্ৰহ কৰা বুদ্ধি সংযোগ অৰ্থাৎ সমবুদ্ধিৰূপ যোগ সংস্কাৰক অনায়াসে লাভ কৰে। হে কুৰন্দনা, তাৰেই প্ৰভাৱত সেইজনে আকৌ পৰমাত্মাক প্ৰাপ্তিৰূপ সিদ্ধিৰ কাৰণে আগতকৈ বেছিকৈ প্ৰযত্ন কৰে। সেই শ্ৰী সম্পন্ন সদাচাৰী পুৰুষৰ ঘৰত জন্ম লোৱাজন যোগভ্ৰষ্ট হৈও পূৰ্বতে কৰা অভ্যাসবশতঃ নিঃসন্দেহে ভগৱানৰ প্ৰতি আকৰ্ষিত হয়।
তথা সমবুদ্ধিৰূপ যুগৰ জিজ্ঞাসুজনেও বেদুক্ত সকাম কৰ্মৰ ফলকো অতিক্ৰম কৰি যায়। কিন্তু যত্নপূৰ্বক অভ্যাস কৰা যোগীয়ে পূৰ্বৰ অনেক জন্মৰ সংস্কাৰ বলত এই জন্মত পূৰ্ণ সিদ্ধ হৈ পাপৰ পৰা মুক্ত হোৱাৰ পিছতেই পৰম গতি লাভ কৰে। তপস্বীসকলৰ ভিতৰত যোগী শ্ৰেষ্ঠ, শাস্ত্ৰজ্ঞানীসকলৰ ভিতৰতো যোগী শ্ৰেষ্ঠ তথা সকাম কৰ্ম কৰোঁতা সকলোতকৈ শ্ৰেষ্ঠ। সেয়েহে হে অৰ্জুন, তুমি যোগী হোৱা। সমস্ত যোগীসকলৰ ভিতৰতো যি শ্ৰদ্ধাৱান যোগীয়ে শ্ৰীমৎ চিত্তৰে মোক নিৰন্তৰ ভজনা কৰে, মই সেইজন যোগীকেই পৰম শ্ৰেষ্ঠ বুলি কওঁ। ওম তৎসিদিতি শ্ৰীমদ্ ভাগৱত গীতা সুপনিষৎসু ব্ৰহ্ম বিদ্যায়ং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুন সংবাদে আত্মসংযম যোগো নাম 6ষ্ঠ অধ্যায়।